নমস্কাৰ, স্বাগতম জনাইছোঁ ৰঙিয়া নিউজৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক। আমাৰ সৈতে আছে আজি বিজেপিৰ বজালী জিলাৰ প্ৰভাৰী সুৰভী লহকৰ লগতে ৰঙিয়া সমষ্টিৰ টিকেট প্ৰত্যাশী। আপোনাৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম, আপুনি টিকেট প্ৰত্যাশী, কি ক'ব? 2016ৰ পৰা প্ৰতিটো বিধানসভা নিৰ্বাচনৰ সময়ত মই টিকেটৰ বাবে আবেদন প্ৰদান কৰিছোঁ ৰাজ্যিক নেতৃত্বৰ হাতত। বাকীখিনি আৰু দলে চিন্তা কৰিব। 2016 চনত টিকেট বিচাৰিছিলে, 2021 চনত বিচাৰিছিলে, হয়, এইবাৰ 2026ত বিচাৰিছে। আপোনাৰ খুব আছে নেকি? দুবাৰকৈ বিচৰাৰ পিছতো টিকেট নাপালে? দলীয় নেতৃত্বই হয়তো ভাবা নাই, এতিয়াও সময় হোৱা বুলি মোক আৰু অকণমান পৰিপক্ক হোৱাটো বিচাৰিছে কিজানি, সেইকাৰণে দিয়া নাই। এবাৰ নিশ্চিতভাৱে আশা কৰোঁ তেওঁলোকে কিবা এটা সিদ্ধান্ত ল'ব। আপুনি পূৰ্বপুৰুষৰ দিনৰে পৰা বিজেপিৰ লগত জড়িত হয়। আপুনি শিশুকালতে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক ব্যক্তিগতভাৱে লগ পাইছিল, কি ক'ব? সেইটো এক মানে খুব বিৰল অভিজ্ঞতা, হয়তো বহুত কম সংখ্যকৰ সেইটো অভিজ্ঞতা হৈছে। মোৰ হয়তো 10 বছৰ হোৱাও নাই, তো তেনেকুৱা সময়ত বিজেপিও অসমত তেতিয়া ভালকৈ গঢ় লৈ উঠা নাই। যিহেতু আমাৰ পৰিয়াল জনসংঘৰ দিনৰ পৰাই এইটো দলৰ লগত জড়িত, সেই সূত্ৰেই অসম আন্দোলনক যিহেতু বিজেপিয়ে সেইটো সময়ত ছাপোৰ্ট কৰিছিলে, তাৰে এখন আৰু অকল ছাপোৰ্ট কৰাই নহয়, যিটো অসম আন্দোলন আছিলে সেইটো বহিৰ্ৰাজ্যত তাৰ ইয়াতে যি এটা মানে হৈ আছিলে, অসম আন্দোলনৰ যিটো পৰিৱেশ পৰিস্থিতি আছিলে, সেই মেছেজটোৱে বাহিৰত যোৱা নাছিলে যে কি হৈ আছে অসমখনত। কাৰণ আজিৰ নিচিনা ইমান নিউজৰ বা কানেক্টিভিটি ইমান নাছিলে যে কিবা এটা এইটো চুকত হ'লে সেইটো চুকত খবৰ পোৱা তেতিয়া নাছিলে, বা অসমৰ খবৰ বিশেষকৈ অসমৰ বাহিৰত ভাৰতৰ অন্য ৰাজ্যই পোৱা নাছিলে। এই গোটেই যিটো আন্দোলনৰ বিষয় আছিলে, এই গোটেই বিষয়টো কিন্তু অল ইণ্ডিয়া লেভেলত অকল বিজেপিয়ে প্ৰচাৰ কৰিছিলে। তাৰ কাৰণেই পৰৱৰ্তী সময়ত যিখিনি সেয়া হৈছে, তো সেইটো এটা ফল বুলি ক'ব লাগিব। আৰু সেই সভা এখনতে সম্বোধন কৰিবলৈ প্ৰয়াত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আহিছিলে, ৰঙিয়াত এখন সভা অনুষ্ঠিত কৰিছিলে, আৰু তেতিয়া আমাৰ ঘৰত তেওঁ জলপান গ্ৰহণ কৰিছিলে। তো তেনেকৈ তেওঁক লগ পাইছিলোঁ। আজিৰ পৰা যদি চোৱা হয়, 14 বছৰ বা 15 বছৰ আগত ৰঙিয়া সমষ্টিত বিজেপি একেবাৰে শূন্য আছিলে। 4-5জন মানুহ আপোনালোক গৈছিলে আন্দোলন কৰিবলৈ। তাৰপিছত এতিয়া খুব ভাল দিন আহিছে বিজেপি, এতিয়া আপোনালোক গুৰুত্বহীন হোৱা বুলি কিবা ভাবে নেকি আপোনালোকে? নাই, দল এটা বাঢ়িবলৈ নিশ্চিতভাৱে নতুন মানুহ আহিব লাগিব। উপেক্ষিত হোৱা বুলি নকওঁ, কাৰণ আজিৰ তাৰিখতো মই দলৰ এটা বিশেষ দায়িত্ব বহন কৰিয়ে মই এখন জিলাৰ তত্ত্বাৱধানৰ দায়িত্বত আছোঁ। তো উপেক্ষিত বুলি নকওঁ যেনিবা। কিন্তু সময় হোৱা নাই বুলি ক'লে আপুনি? নহয়, মানে উপেক্ষিত টিকেটৰ ক্ষেত্ৰত এতিয়াও মোক দিয়া হোৱা নাই, বা মই টিকেট প্ৰত্যাশী এইবাৰেৰে সৈতে 3বাৰ হৈছোঁ যদিও টিকেটটো মোক প্ৰদান কৰা হোৱা নাই। হয়তো দলে মোক যথোচিত বিবেচনা কৰা নাই, বা হয়তো আৰু অকণমান ৰাজনৈতিকভাৱে পৰিপক্ক হোৱাটো বিচাৰিছে, তেনেকৈ বুলিয়ে ভাবিম। আচলতে ৰঙিয়া সমষ্টি যথেষ্ট উন্নয়ন হোৱা বুলি কয়। তাৰ বিপৰীতে ৰঙিয়াৰ আদৰ্শ চিকিৎসালয় যিখন মডেল হস্পিটেল আছে, মডেল হস্পিটেলৰ ICU আপোনালোকে আচলতে হস্পিটেলখনৰ উন্নয়নৰ সফল স্বৰূপটো উদঙাই দেখুৱাইছে সামাজিক মাধ্যম যোগে, কি ক'ব? নাই, ফোপোলা স্বৰূপ নহয়, উন্নয়ন যথেষ্টখিনি হৈছে। মডেল হস্পিটেলৰ বিল্ডিঙো হৈছে। মই আপুনি যিটো কথাৰ ফালে আচলতে যাব বিচাৰিছে, সেইটো সময়ত ফোপোলা স্বৰূপ নহয়, বস্তুটো হৈছে। তাত গোটেই সা-সৰঞ্জাম বিল্ডিং গোটেইখিনি হৈছে। মই সেইটো সময়ত বিচাৰিছিলোঁ, তাৰ লগত এটা মানে মোৰ ইম'শ্যনেল এটা কানেক্ট আছে। তাৰ কিছু মাহ আগতে মোৰ হয়তো 2-3 মাহ আগত মোৰ দেউতাৰ মৃত্যু হৈছে। ICUত বহুতবাৰ তেওঁক ICUত এডমিট কৰা হৈছে, ICUৰ পৰা ওলাইছে। তো সেইখিনি সময়ত ICU এটা ৰোগী এজনৰ কাৰণে কিমান প্ৰয়োজনীয়, সেই বস্তুটো মই তাৰমানে খুব মৰ্মে উপলব্ধি কৰিছিলোঁ। আৰু সেই ICUৰ সেই পৰিৱেশটোত গৈ অকণমান মই ভাবুকো হৈছিলোঁ। মই বিচাৰিছিলোঁ যে যিহেতু গোটেই তাৰ এষ্টাব্লিছমেণ্টটো আছে, টকা পইচাখিনি অলৰেডি খৰচ হৈছে, সামান্য কৰণীয় বিভাগীয়ভাৱে কোনো ইয়াতে চৰকাৰখনৰ বা বিধায়কৰ বা কাৰো তাতে দুখ নাই। বিভাগীয় কিছুমান ৰঙা ফিটাৰ মেৰপেচ থাকে, কেতিয়াবা ৰঙা ফিটাৰ মেৰপেচো নকওঁ, মানে কানেক্ট হৈ আল্টিমেটলি বস্তুটো আমি যিটো সুবিধা ৰাইজে পাব লাগিছিলে পোৱা নাই। মই বিচাৰিছিলোঁ সেইটোহে, যে যিহেতু এইটো হৈছে ICUৰ সুবিধাখিনি ৰাইজে লাভ কৰক, মই সেইটোহে বিচাৰিছিলোঁ। মোৰ মনৰ ভাৱটো আছিলে সেইটো। কিন্তু ক'ভিডকালীন পৰিৱেশৰ পৰা আজিৰ কপতি হস্পিটেলখনত ICU নহ'লে। হয়,
সেইটো বিভাগত কি আছে সেইটো তেওঁলোকে বেছি ভালকৈ জানিব। মইতো আৰু বাহিৰত থাকি ইমান কমেণ্ট কৰাটো মোৰ কাৰণে উচিত নহ'ব। যদি চোৱা হয় ৰঙিয়া তিনিআলি ৰেলগেট হওক, হস্পিটেললৈ যোৱা সাহানৰ ৰেলগেট হওক, এইবিলাক হোৱা নাই? সাহানৰ ৰেলগেটখনৰ কাৰণেতো হৈছে, সেইখন ৰেলগেট হোৱা নাই এতিয়ালৈ হোৱা নাই। কৰিব, কিবা থাকে নহয় মাটি লিজত লোৱা কিবা কিবি এনেকুৱা ধৰণৰ প্ৰচেছবিলাকৰ কাৰণে। বাকী দুখনটো আমাৰ এইখনটো বনাইছেই, ষ্টেচনৰ ফালে যোৱা সেইখন তিনিআলি ৰেলগেট ষ্টেচনৰখন, হয়, ষ্টেচনৰখন বনাইছে। তিনিআলিখনৰ কাৰণে এটা ৰাইজৰ এটা দাবী উত্থাপন হৈ আছে এইটো, আৰু সঁচা অৰ্থত সেইখন খুবেই প্ৰয়োজনীয়। আৰু বৰ্ডাৰ ৰোড কানেক্টিভিটি যিহেতু আছে, কানেকশ্যন যিহেতু আছে, তো সেইখন খুবেই প্ৰয়োজনীয়। আগন্তুক দিনত এইবাৰ চৰকাৰটো আহিবই নিশ্চিতভাৱে, আমি আশাবাদী। তো আহিলে আমি সেইখনৰ কাৰণে আমি ৰঙিয়া স্থানীয় ৰাইজৰ হৈ আৰু নিশ্চয় সেইখন আমি ইয়াতে আমি আনাৰ বাবে প্ৰচেষ্টা হাতত ল'ম। তেতিয়াৰ বিজেপি আৰু আজিৰ বিজেপিৰ মাজত পাৰ্থক্য কি দেখিছে আপোনালোকে? তেতিয়াৰ বিজেপি আৰু আজিৰ বিজেপি বিশ্বৰ সৰ্ববৃহৎ দল। আমাৰ ঢেৰ 63 লাখ কাৰ্যকৰ্তা আছে। বৃহৎ হৈছে, পৰিসৰ বৃহৎ হৈছে। পৰিসৰ বৃহৎ হ'লেতো ঘৰৰ মানুহ বাঢ়িলে ভাল সদায়। সামহেয়ালিও হয়। কিছুমান ঘৰৰ ভিতৰততো সৰু সুৰা থাকিবই, আৰু সেইটোৰ লগত সেইটো ইমান বেছি ডাঙৰ কথা নহয়। সেইটো ঘৰতো হয় যিহেতু, ইমান লক্ষ যে আমাৰ কাৰ্যকৰ্তা, সৰু সুৰা খামখিয়ালিটো এইটো ইমান ডাঙৰ কথা নহয়। কিন্তু আজিৰ তাৰিখত বিজেপি এক বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল, সেইটোহে ডাঙৰ কথা। আৰু আমাৰ কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ, আমাৰ গাঁও পঞ্চায়ত, মিউনিচিপালিটি মেক্সিমাম আমাৰ দখলত আছে। উন্নয়ন হৈছে, আপোনালোকে নিজেই দেখিছে। সেইটোৱে আজিৰ পুৰণি বিজেপি আৰু আজিৰ বিজেপিৰ মাজত ডিফাৰেঞ্চ। ৰঙিয়া সমষ্টিত বিজেপি দলটো 3টা ভাগত বিভক্ত হোৱা বুলি প্ৰচাৰ হৈ থাকে। হয়, তাৰপিছত কাৰণটো কি? প্ৰচাৰহে হৈছে। আপোনালোকে ইলেকশ্যনৰ সময়ত গম পাব, বিজেপি আল্টিমেটলি ইতিমধ্যে চিপৰাংমৰাৰ ৰাজনীতিও আৰম্ভ হৈছে। নাই, সেনেকুৱা ধৰণৰ কথা নহয়। টিকেটৰ কাৰণে সকলোৱে নিশ্চিতভাৱে চেষ্টা কৰিব পাৰে ইলেকশ্যনৰ আগত। সেইটো প্ৰতিটো সমষ্টিত, প্ৰতিটো ক্ষেত্ৰতেই হয়, অকল অসমত বা ৰঙিয়াত বুলি নহয়, ভাৰতৰ যিকোনো ক্ষেত্ৰতে ঠাইতে যাওক সেনেকুৱা ধৰণৰ। চবেই নিজৰ ইচ্ছা প্ৰকাশ কৰে, কিছুমানে এগ্ৰেছিভলি লাগে। কিন্তু আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়ে কোৱাৰ নিচিনাকৈ প্ৰত্যাশা অনেক, প্ৰত্যাশী এক। সকলোৰে প্ৰত্যাশা থাকিব পাৰে, কিন্তু প্ৰত্যাশী এজনেই হ'ব, আৰু আমি তেওঁক নিশ্চিতভাৱে আমি জয়যুক্ত কৰি আমি বিধানসভালৈ পঠিয়াম। আপুনি কি ধৰণে চেষ্টা চলাইছে? মই ৰঙিয়াত চেষ্টা কৰিবলৈ বিশেষ চিনাকি দিবলৈ মোক ৰঙিয়াত নাই। হৰ্ডিং পোষ্টাৰ মাৰি মোক চিনাকি দিবলৈও নাই, বা গাঁৱে ঠায়ে ঠায়ে ঘূৰিবলৈও মোৰ চিনাকি দিবলৈ নাই। কাৰণ আমাৰ পৰিয়ালটো গোটেই আমাৰ নামনিৰ এইটো এলেকাত মোৰ দুজন বৰদেউতাই ইলেকশ্যন খেলিছে। এজন প্ৰয়াত মহেন্দ্ৰ সিংহ লহকৰ, তেওঁ MP ইলেকশ্যনো খেলিছে, MLA ইলেকশ্যন খেলিছে। যিখিনি সময়ত বিজেপি নাম নাই, যিখিনি সময়ত বিজেপিৰ MP ইলেকশ্যন মানে আমি তেখেতৰ কাৰণে যেতিয়া কেম্পেইনিঙত গৈছিলোঁ, কেম্পেইনিঙত যাবলৈ আমাৰ মানুহ নাই। আমি পৰিয়ালৰ, আমাৰ পেহীৰ ল'ৰা ছোৱালী, জেঠাইৰ ল'ৰা ছোৱালী, তেনেকৈ আৰু 2-1 শুভাকাংক্ষী লগ লাগি আমি তেনেকৈ কেম্পেইনিং কৰিব যাওঁ। আৰু তাতেও আমি মানে আমাক আলফাই খেদি পিনে আমি পলাবলগীয়া অৱস্থা, এনেকুৱা ধৰণৰ পৰিৱেশত আমি বিজেপিৰ হৈ আমি ইলেকশ্যন আমাৰ পৰিয়ালৰ তৰফৰ পৰা খেলিছে। তেওঁ MLAও খেলিছে। তাৰপিছত আমাৰ জ্যেষ্ঠ অধিবক্তা মোৰ আৰু এজন বৰদেউতা তৰুণ সিংহ লহকৰ ডাঙৰীয়া, তেখেতেও বেয়া দিনৰ সময়ত ৰঙিয়া সমষ্টিৰ পৰা তেওঁ ভালে সংখ্যক এটা ভোট তেওঁ পাবলৈ সক্ষম হৈছিলে। তো তেনে ক্ষেত্ৰত মই নতুনকৈ প্ৰচাৰ কৰিব লগা নাই। নিশ্চিতভাৱে টিকেট যদি দিয়ে, জয়টো মানে এইটো অৱশ্যম্ভাৱী। আৰু আচলতে ৰঙিয়া সমষ্টিৰ আপুনি গাঁৱে ভূঞে যি ধৰণে আপুনি আগবাঢ়িছে বা তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছে, অভাৰঅল ৰাইজৰ সমস্যা কি দেখা পাইছে? আজিৰ তাৰিখততো সমস্যা তেনেকৈ নাই। সঁচা ক'ব গ'লে কি দিয়া নাই চৰকাৰখনে? চাকৰি দিছে, আই মাতৃসকলক তেওঁলোকে সসন্মানে জীয়াই থাকিবলৈ পৰিয়ালত আজি তেওঁলোকে চলিব পৰাকৈ যিমানখিনি পাৰে চৰকাৰখনে সুবিধা দিছে। ল'ৰা ছোৱালীবিলাকে চৰকাৰী আঁচনি পোৱাৰ উপৰিও যি ডেকা নিবনুৱাসকল আছে, CM ট্ৰিপুলে তেওঁলোকক আঁচনি দিছে। শিক্ষাৰ ক্ষেত্ৰত ল'ৰাই হওক ছোৱালীয়ে হওক তেওঁলোককো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। তাৰোপৰি চাকৰি, যিখন চৰকাৰে 1 লাখ চাকৰি দিম বুলি
প্ৰতিশ্ৰুতি দি 1.5 লাখ চাকৰি দিছে তো তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ত মানে সমস্যা দেখিছে মইতো এতিয়া সমস্যা CM AAA 2.0 যিটো আঁচনিৰ কথা কৈছে আপুনি বা অৰুণোদয় আঁচনি ব্যাপক দুৰ্নীতি হোৱা বুলি প্ৰচাৰ হৈছে তথ্যসহ প্ৰমাণো আছে আচ্ছা ৰঙিয়াত আচ্ছা সেনেকুৱাটো অহা নাই নিশ্চিতভাৱে সেনেকুৱা ধৰণৰ কিবা হ'লে আমি খবৰ ৰাখিম আৰু সেইখিনি আমি শুধৰণি কৰাব চেষ্টা কৰিম আচলতে ৰঙিয়াত কি ধৰণৰ কাম CM AAA আপোনাৰ চাওক আপুনি যিটো কথা ক'বলৈ বিচাৰিছে ব্যাপক দুৰ্নীতি মানে কোনোবাই পইচা ল'ব খুজিছে বা লৈছে বা কিবা সেইটোতো চৰকাৰখনৰ কথা নহয় যিখিনি ধনী শ্ৰেণীৰ লোক আছে যিখিনি নেতাসকলৰ আত্মীয় লোক হয় তেওঁলোকে পোৱা বুলি অভিযোগ উঠিছে ক'ৰবাত দুই এজনে হয়তো পাইছে তেওঁলোকো কিবা ক্ৰাইটেৰিয়াত পৰিছে সেইকাৰণে পাইছে বিল্ডিং থকাও পাইছে নোপোৱাজনেওতো মানে যিসকল পাবলগীয়া আছে তেওঁলোকে নোপোৱাটো থকা নাই তেওঁলোকেও পাইছে দুই এজনে অতিৰিক্তভাৱে পাইছে কোনোবা আই মাতৃৰ লাভ হৈছে কিন্তু মই জানো তেনেকুৱা হোৱা নাই আচলতে আপুনি কংগ্ৰেছো বাছি ল'ব পাৰিলে হয় কিন্তু বিজেপি কিয় বাছি ল'লে আপুনি মই বিজেপি বাছি লোৱা নাই মোৰ যিহেতু পিতৃপুৰুষৰ দিনৰ পৰাই আমি বিজেপি অলপ আগতে মই ক'লোঁ যে জনসংঘ যেতিয়াৰ পৰা গঠন হৈছে সংঘ পৰিয়ালৰ লগত জনসংঘৰ লগত তেনেকৈ আমি বিজেপিৰ নীতি আদৰ্শৰ লগত আমি জড়িত হৈ মানে বিজেপিৰ লগত আমি ডাঙৰ হৈছোঁ মই নিজে বিজেপি যিমানে গ্ৰ' হৈছে মোৰো বয়স আহিছে মই তেনেকৈ বিজেপিৰ লগত ডাঙৰ হৈছোঁ তেনেকুৱা ক্ষেত্ৰত আৰু বেলেগ দলৰ নীতি আদৰ্শৰ বিষয়ে মই নাজানোৱেই আৰু কিবা নীতি আদৰ্শ তেওঁলোকৰ আছে বুলিও মোৰ মূৰতে নাহে তাৰমানে ইমানেই মানে বিজেপিৰ লগে লগে মই ডাঙৰ হোৱা মানুহ আপোনাৰ ককা মুক্তি যুঁজাৰু আছিলে তাৰপিছত দুটা পিঢ়ি আপোনালোকৰ তাৰপিছত আমি জনসংঘৰ লগত জড়িত হৈ তাৰপিছত বিজেপিৰ লগত আমি জড়িত হৈছোঁ ককা মোৰ 3জন ককা একে সময়তে একেলগে জেল খাটা গোটেই অসমত কিজানি সেইটো উদাহৰণো আপোনালোকে কমেই পাব একেলগে এটা পৰিয়ালৰ 3জন ভাই একেলগে মুক্তি যুঁজাৰু আছিলে আৰু তেওঁলোকে একেলগে জেল খাটিছিলে জেলত আছিলে আৰু সেইখিনি সময়তো সকলোৱেই আমি ভাৰতৰ স্বাধীনতাৰ হকে সকলো মানুহে কংগ্ৰেছে জাতীয় কংগ্ৰেছতে যদি জড়িত আছিলে আপুনি ক'লে যে যিটো সময়ত আপোনালোকে ভোট বিচাৰি গৈছিলে আলফাৰ ভয়তে লুকাই চুৰি কৰি আপোনালোকে ভোট বিচাৰি যাব লগা হৈছিল আচলতে ঘটনাটো কি আছিলে সেই সময়ত আমি তেতিয়া মোৰ বৰদেউতা মঙলদৈ লোকসভা সমষ্টি মঙলদৈ লোকসভা সমষ্টিত তেওঁ MP কেণ্ডিডেট আছিলে আমি এইটো চিপাঝাৰৰ এইখিনিতে এটা ঠাইত আমি গৈছিলোঁ একজেক্টলি খৰিকাটা ছাইডৰ নাম ঠাইখনৰ নামৰ এতিয়াও অলপ অলপ মনত আছে খৰিকাটা সেই তাতে আমি যেতিয়া কেম্পেইনিং কৰি আছিলোঁ তো আমাক কেইজনমান ল'ৰাই আমি মহিলাখিনি আছিলোঁ বেলেগ বেলেগ গ্ৰুপত গৈছোঁ আপোনালোকৰ আগতে ক'লোৱে যে কেম্পেইনিঙত যোৱা মানুহ নাই আমাৰ লগত এনেকুৱা সময়ৰ পৰা আমি বিজেপি কৰা তো বাইক যিহেতু আমি মহিলা মানুহ আছিলোঁ গোটেইখিনিতো আমি এখন গাড়ী লৈ গৈছোঁ দুখন গাড়ী আমি এখন গাড়ীত আছিলোঁ বৰমা আমাৰ পৰিয়ালৰ আৰু মানুহ ছোৱালী মহিলা এনেকৈ আছিলোঁ তো মহিলা থকাৰ কাৰণে তাৰে ওচৰৰ মানে ল'ৰা এজনে বাইকত লৈ আহিছে বাইদেউ আপোনালোক ইয়াৰ পৰা যাওক সোনকালে বোলে কি হ'ল কৈছে নহয় আপোনালোক ইয়াত বিজেপিৰ ইয়াতে অহা গম পাইছে তো আলফাৰ ল'ৰাই আপোনালোকক বিচাৰি আহি আছে তো আপোনালোকে বেগাৰীকৈ ইয়াৰ পৰা ওলাওক আমি মানে প্ৰাণ মানে হাতত লৈ খুব খৰকটীয়াকৈ পাই তাৰ পৰা ওলাই আহিছোঁ আৰু পলাই আহিছোঁ ভোট বিচাৰি যোৱা অৱস্থাত যিসকলৰ মানুহৰ ঘৰত গৈছিলে তেওঁলোকৰ পৰা কিবা পাইছিলে তেওঁলোকৰ পৰা সেইখিনি সময়ততো বিজেপি ভালকৈ নামটো তেওঁলোকে নাজানে কি বস্তু এইটো কি চবেইতো বুজিও নাপায় তেওঁলোক বহুত বুজাবলগীয়া হৈছিলে পৰিৱৰ্তন আনিব লাগে কিয় লাগে তো আছোৱেই ঠিকেই এনেকৈ আছোঁ পৰিৱৰ্তনৰ আনাৰ ফলত আজি সোৱাদটো পাইছে মানুহ যেতিয়া এটা পৰিৱেশত থাকিব তেওঁ গম নাপায় সেই পৰিৱেশটোৰ পৰা ওলাই গৈ যেতিয়া যাব এটা বেলেগ এটা পৰিৱেশ এটা হয় তেতিয়াহে ক'ব মই দেখোন ক'ত আছিলোঁ আজি আমাৰ 70 বছৰে আমাৰ ভাৰত দেশখন যি হিচাপত চলি আছিলে আজি যে এনেকুৱা এটা পৰিৱেশ হ'ব পাৰে যেতিয়া আগতে চৰকাৰে কয় নহয় আগতে বোলে কেন্দ্ৰত বোলে টকা এটা ৰাজীৱ গান্ধী বা কংগ্ৰেছ চৰকাৰে দিলে হিতাধিকাৰীৰ হাতত 2 পইচা আহি পৰিছিলে বা 1 পইচা আহি পৰিছিলে তো আজিৰ তাৰিখত কি হয় যে DBTL ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা যিটো আমাৰ সুবিধা হৈছে তো তেতিয়াৰ দিনত সেইটোৱে আছিলে ট্ৰেণ্ডিং তেতিয়াৰ দিনত সূতা কম্বলৰ ৰাজনীতিয়ে আছিলে তো সেই গোটেই বিষয়টো আজি চেঞ্জ হৈছে সেই সময়ত থাকোঁতে এইটো বস্তু তেওঁলোকে কল্পনাই কৰিব পৰা নাছিলে যেনেকৈ আমি আগতে হেৰি নাছিলে লেমৰ পোহৰ আছিলে লেমৰ পোহৰত থাকোঁতে সেইটোৱেই তেওঁলোকে বহুত বুলি ভাবি আছিলে কাৰোবাৰ ঘৰত হয়তো সেইখিনি সময়ত
ঘৰত লেম্পটো মানে চাকিৰ কেৰাচিন নাই, চাকি জ্বলে। তাৰপিছত লাইট আহিলে, এতিয়া আৰু বেলেগ বেলেগ দিনে দিনে উন্নত হৈ আহিছে, জীৱন ধাৰণৰ মানদণ্ডবিলাক উন্নত হৈছে। কিন্তু সেই পৰিৱেশত থাকোঁতে তেওঁলোকে সেইটোকে সহজ বুলি ভাবি লৈছিলে। মই সেইটোৱে ক'ব খুজিছোঁ যে যেতিয়া কংগ্ৰেছৰ দিনত যিবিলাক চলি আহিছিল, দুৰ্নীতি অপশাসনৰ পৰা আদি কৰি ভ্ৰষ্টাচাৰৰ পৰা আদি কৰি, তো এই পৰিৱৰ্তনৰ বস্তুটো আমি যেতিয়া সেইখিনি সময়ত বুজাব গৈছিলোঁ, তেওঁলোকে বুজি পোৱা হয়তো নাছিলে, সেইবাবে জিকিব পৰা অৱস্থাত আমি অহা নাছিলোঁ। কিন্তু লাহে লাহে মানুহখিনিয়ে বুজি উঠিছে, আজিৰ তাৰিখত ভালদৰেই বুজিছে, বিজেপি চৰকাৰৰ শাসনৰ সোৱাদ পাইছে, আৰু সেইকাৰণে জিভাত এবাৰ ভাল বস্তু লাগিলে মানুহৰ টেষ্টটো নাযায় নহয়, তেনেকৈও সেইকাৰণে বিজেপি চৰকাৰ বাৰে বাৰে আহি আছে। আচলতে বিজেপিৰ যি সভা সমিতি হয়, সেই সভা সমিতিত অধিকাংশ মহিলা, তাৰ বিপৰীতে পুৰুষৰ সংখ্যা একেবাৰে নগণ্য। কথাটো কি এইটো? এটা কথা আছে, আই মাতৃসকলে যাক আশীৰ্বাদ কৰে তেওঁলোকৰ সদায় জয় জয় মই মই। তো আই মাতৃ পুৰুষ কিয় নাই? পুৰুষ সকলো আছে, নহ'লেতো বিজেপিৰ নাহে নহয়, পুৰুষেও দিছে। তেওঁলোকে হয়তো মহিলাগৰাকী বেছি আগবাঢ়ি আহিছে আজিকালি মহিলাসকলে। আগৰ দিনত বিষয়টো এনেকুৱা আছে, আগৰ দিনত মহিলাসকল ঘৰৰ ভিতৰত আছিলে, তেওঁলোকে ওলাই অহা নাছিলে, নিজৰ মত প্ৰকাশ কৰা নাছিলে। ঘৰৰ পৰিয়ালে যিটো কথা কয়, ভোটৰ দিনা ভোট দিবলৈ যাব, তেওঁলোকে সেইটোৱে। কিন্তু আজিৰ তাৰিখত যিবিলাক চৰকাৰী আঁচনি পাইছে বা পঢ়া শুনা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যিখিনি অগ্ৰাধিকাৰ পাইছে, তেওঁলোক নিজে আজি জানি বুজি উঠিছে, তেওঁলোকে নিজৰ মত নিজে প্ৰকাশ কৰিব পৰা হৈছে। অকল নিজৰ মত প্ৰকাশ কৰাই নহয়, দুজনক আৰু বুজাই তেওঁলোকে আনিব পৰা হৈছে। ঘৰখনত এগৰাকী মহিলা যেতিয়া ওলাই আহি তেওঁলোকে যেতিয়া বুজি উঠে, ঘৰৰ বাকী আৰু পৰিয়ালৰ বাকী সদস্যসকলকো তেওঁলোকেই সেই মহিলাগৰাকীয়ে বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিছে। সেইকাৰণে বিজেপিৰ সভা সমিতিত মহিলাৰ সংখ্যা বেছি, কাৰণ মহিলাবিলাকৰ অকণমান ইনাৰ হেৰিটো বেছি, তেওঁলোকে আগেই গম পায়, ভালৰ গোন্ধটোও আগে পায়, বেয়াৰ গোন্ধটোও আগে পায়। ৰঙিয়া সমষ্টিত অসম গণ পৰিষদে ৰঙিয়া সমষ্টিৰ বিজেপিৰ বিৰুদ্ধে এক প্ৰকাৰ মুকলি বিদ্ৰোহ কৰিছে, কি ক'ব? নাই, মুকলি বিদ্ৰোহ তেনেকৈ বিজেপিৰ বিৰুদ্ধে কৰা নাই। হয়তো কাৰোবাৰ কোনোবা ব্যক্তিগত কিবা মতামত থাকিব পাৰে, কিন্তু তেনেকুৱাকৈ ধৰক কোনোবা ব্যক্তিয়ে কিবা বিশেষ মন্তব্য বা টিপ্পনী দিলে সেইটো আপুনি দলৰ মন্তব্য বুলি ধৰি ল'ব নোৱাৰে। এতিয়া দলীয়ভাৱেতো তেনেকুৱা ধৰণৰ একো কথা হোৱা নাই, তো সেইটোত আপুনি তেনেকৈ নধৰিব। দলীয়ভাৱে কৰা বুলি কৈছে তেওঁলোকে। এজন ব্যক্তিটো তেওঁলোকে দলীয়ভাৱে প্ৰেছ মিট দিছে জানো? নাইতো দিয়া। এজন ব্যক্তিয়ে কিবা ক'লে, সেইটো কাৰোবাৰ এইটো দলীয়, মই আজি কিবা এটা কৈ দিলোঁ, সেইটো আজি মোৰ বক্তব্য, এইটো দলৰ বক্তব্য নহয়। বিজেপি দলত একাংশ মন্ত্ৰী বিধায়কে যি হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে, কি ক'ব আপুনি? হিন্দু মুছলমানৰ ৰাজনীতি বিজেপি আগৰ পৰাই এটা মানে ভুল কনচেপ্ট এটা আছে, বিজেপিক কয় মুছলিম বিৰোধী বুলি। আগৰ পৰা এটা মানুহক যিখিনি আমাৰ মুছলিম সম্প্ৰদায়ৰ আমাৰ যিসকল আছে, তো তেওঁলোকক মনত এটা মন মগজুত এটা সুমুৱাই দিয়া হৈছে যে এওঁলোক মুছলিম বিৰোধী। কিন্তু বিজেপি আচলতে মুছলিম বিৰোধী কেতিয়াও নাছিলে। তেওঁলোকক সেই বস্তুটো মোৰ ভাৰতত থাকি পাকিস্তানক শ্লোগান দিয়া, সেইখিনিৰ আমি সদায় বিৰোধী। আমাৰ কাৰণে দেশ আগত, দেশক যদি ভাল পাওঁ, এজন হিন্দুৱে হওক এজন মুছলিমে হয়, তেওঁলোকৰ প্ৰতি আমাৰ কোনো বিৰাগ ভাৱ নাই। আপোনাক মই এই গোটেই ইণ্টাৰভিউটোৰ মাজতে আৰু এটা কথা কওঁ, যেতিয়া বাবৰি মছজিদ ধ্বংস হৈছিলে গোটেই ৰঙিয়াত, সেইখিনি সময়ত শিলাবৰ্ষণ আমাৰ ঘৰত হৈছিলে। আমাক এস্কৰ্ট দি, মোৰ ভণ্টিহঁত পৰীক্ষা চলি আছিল, বছৰেকীয়া পৰীক্ষা, মোৰ দুজনী ভণ্টিক এস্কৰ্ট দি পৰীক্ষা দিবলৈ নিবলগীয়া হৈছিলে। আনকি ময়ো গুৱাহাটীত, মই তেতিয়া হেণ্ডিগত পঢ়ি আছিলোঁ, হেণ্ডিগৰ পৰা মই পলাই আহি ঘৰত থাকিবলগীয়া অৱস্থা হৈছিলে। কিন্তু সেইখিনি সময়ত শিলৰ টুকুৰা পৰি যিগৰাকী মহিলা আহত হৈছে আমাৰ ঘৰত, তেওঁ কিন্তু মুছলিমেই আছিলে। আৰু মানে কথাটো মই এইকাৰণে কৈছোঁ যে এগৰাকী মুছলিম মহিলাক আমি সেইখিনি সময়তো আমাৰ ঘৰত কাম কৰি আছিলে, ঘৰুৱা সহায়ক হিচাপে তেওঁ আছিলে, তেওঁৰ ভৰিত দুখ পাইছিলে। তো এনেকুৱা নহয়, তেনেকুৱা হ'ব লাগিলে আমি আমিতো মুছলিমক আমি আমাৰ কম্পাউণ্ডতে সোমাব দিব নালাগিছিলে। তো তেনেকুৱাতো নহয়, সেইখিনি সময়ত আছিল। তো মুছলিম বিৰোধী নহয়। দেশত থাকি বাহিৰা সেইজন মুছলিমেই হওক সেইজন হিন্দুৱেই হওক, আজি গৌৰৱ গগৈৰ বিষয়টোৰ কথাই ওলাইছে, পাকিস্তানৰ এজন বুলি তেওঁক আমাৰ গোটেই ভাৰতবাসীয়ে, অসমবাসীয়ে তেওঁক বয়কট কৰাৰ তেওঁক আমি ধিক্কাৰ দিছোঁ সেইটোৰ ক্ষেত্ৰত। তো সেইকাৰণেই কৈছোঁ যে মুছলিম বিৰোধী নহয়, ভাৰতত থাকি
বা অসমত থাকি অসমৰ বিৰুদ্ধে কাম কৰা বা ভাৰতৰ বিৰুদ্ধে কাম কৰা সকলোৰে আমি বিৰোধী। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ ন্যায় পাইছেনে? চাওক, ন্যায় বোলা বস্তুটো কোনটো এটা সামাজিক ন্যায়, এটা ন্যায় মানে ন্যায়ালয়ৰ আদালতত যিটো হয়, তেওঁ ন্যায় পাইছে, ন্যায়ৰ বিষয়টো ন্যায়ালয়ে চাব। কিন্তু তেওঁ মৃত্যুত সেইটো আমাৰ বাবে সদায় সেইটো এটা অপূৰণীয় ক্ষতি। আমি এইটো কেতিয়া সেই মানে ক্ষতি হয়তো আমি পূৰণ কৰিব পাৰিম আমি নিজেও নাজানো। তেওঁৰ হেৰুৱাৰ শোকত আজিও আমি ম্ৰিয়মান। সেইটো আমি কেতিয়াও পূৰণ কৰিব পাৰিম যে মোৰ ভাৱেই নহয়। সঁচা অৰ্থত ক'ব গ'লে ময়ো এগৰাকী জুবিন অনুৰাগী, এতিয়াও তেওঁৰ গান শুনো। কিন্তু তেওঁৰ মৃত্যুত তেওঁ যিটো সন্মান, যিটো মৰম তেওঁ পাইছে, যিখিনি আমি তেওঁক অসমৰ গোটেই ৰাইজে যেনেকৈ উজাৰি তেওঁক দিছোঁ, সেইটো এটা বিৰাট ডাঙৰ কথা। আৰু গোটেই তেওঁৰ ন্যায়ৰ বস্তুটো ন্যায়ালয়ে চাব। গোটেই বিচাৰখিনি SIT গঠন কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু যিটো তেওঁ নিৰ্দিষ্ট সময় বান্ধি দিছিল, সেই সময়ৰ ভিতৰতে তেওঁ গোটেই SITত তেওঁৰ সেয়া দাখিল কৰিছে। আৰু বাকী ন্যায়ালয়ে ন্যায়িক বিষয়টো চাব, গোটেইখিনি তদন্ত কৰিব। আপোনাৰ পিছফালে দুখন ফটো আছে। এখন প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ব্লেক এণ্ড হোৱাইট ফটো, আন এখন বৰ্তমান ভাৰতৰ নৰেন্দ্ৰ মোদী। এইখন মই আপোনাক অলপ আগতে ক'লোঁ নহয়, এইখন ফটো আপোনাৰ হয়তো 83 চনমানৰ। মই ক'লোঁ তেওঁ যে অসম আন্দোলনৰ সময়ত যে আহিছিলে, আমাৰ ঘৰত তেওঁ জলপান খাইছিলে, আৰু তেওঁৰ এই সন্মুখত যি আপুনি থালত এইবিলাক দেখিছে বাতি, চব তেওঁ কৈছিল যে অসমত আহিম, মই অসমীয়া জলপান গ্ৰহণ কৰিম। তো তেওঁ পিঠা পনা আৰু দৈ চিৰা এনেকুৱা ধৰণৰ তেওঁক মানে আপ্যায়ন কৰা হৈছিলে। তো আমাৰ ঘৰৰ ডাইনিং ৰুমত উঠা সেইখন ফটো। হয়, শেষ প্ৰশ্ন, যদি আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত ৰঙিয়া সমষ্টিৰ পৰা আপুনি জয়ী হয়, তেতিয়াহ'লে ৰঙিয়াত কি কি কাম কৰিব বুলি ভাবিছে? পৰিকল্পনা কি? ৰঙিয়াক লৈ এটা কথা কি, ৰঙিয়াত মোৰ জন্ম, ৰঙিয়াৰ জীয়ৰী, মই ৰঙিয়াৰ বোৱাৰীও। তো ৰঙিয়াক লৈ মোৰ এটা খুব মানে সপোন এটা আছে যে সৰ্বাংগ সুন্দৰ এখন ৰঙিয়া এখন গঢ়াৰ মোৰ সদায় ইচ্ছা। যেনে জাকত জিলিকা হয়, সকলোৱে যাতে ৰঙিয়াৰ নামটো লৈ যে হয় ৰঙিয়া, এখন এটা ৰঙিয়াৰ এটা ঐতিহ্যপূৰ্ণ এখন ঠাই। কিন্তু আজি নতুন প্ৰজন্মই অসমত হয়তো ৰঙিয়া বুলি ক'লে, আগৰ দিনত আমি এতিয়া জংচন বুলি ক'লে অকল ৰঙিয়া বুলি নামটো আহিছিলে। কিন্তু তাৰ বাহিৰেও ৰঙিয়াত আৰু বহুতখিনি উল্লেখযোগ্য ঐতিহাসিক বস্তু আছে। সেইখিনিক আমি অসমৰ প্ৰথমে আমি অসমক লগত চিনাকি কৰাই দিব লাগিব। আৰু সৰ্বাংগ সুন্দৰ হিচাপে ৰঙিয়াখন গঢ়ি তোলাৰ মোৰ এটা বৃহৎ পৰিকল্পনা আছে। যান জঁটক লৈ এখন পৰিকল্পিত ৰঙিয়া চহৰ মোৰ সপোন। চিকিৎসা শিক্ষা সকলো দিশৰ পৰা, আপুনি চিকিৎসাৰ পৰা, স্বাস্থ্যৰ পৰা, শিক্ষাৰ ক্ষেত্ৰতে কওক, যান জঁটৰ কথাই কওক, বানপানীৰ সমস্যা, নলা নৰ্দমাৰ পৰা আদি কৰি সৰ্বাংগ সুন্দৰ বুলি ক'লে যিটো বুজি পায়, সেইটোৱে মোৰ সপোন। ৰঙিয়া মোৰ কাৰণে সদায়, ৰঙিয়াৰ কাৰণে মানে মোৰ ফাৰ্ষ্ট। মোৰ চিন্তাত, মোৰ মন মগজুত সদায় ৰঙিয়া মোৰ প্ৰথম। মোৰ ব্যক্তিগত ইমান আশা আকাংক্ষা নাই, যিটো মোৰ আশা আকাংক্ষা সদায় ৰঙিয়াক লৈ। ৰঙিয়াক মই দ্য বেষ্ট বনাব মোৰ সদায় ইচ্ছা, যাতে আৰু 10জনে আহি কয় হয় ৰঙিয়া। হয়, ধন্যবাদ জনাইছোঁ সুৰভি লহকৰক। আচলতে এয়া আছিলে সুৰভি লহকৰ টিকেট প্ৰত্যাশী ৰঙিয়া সমষ্টিৰ পৰা। আৰু আমি ৰঙিয়া নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম আচলতে যিসকল টিকেট প্ৰত্যাশী, বিভিন্ন দল কেইবাটাও দলৰ আচলতে যিসকলে টিকেট বিচাৰিছে, টিকেট প্ৰত্যাশী, তেওঁলোকক আপোনালোকৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে আগত ৰাখি চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ।